हेलो गाइस অসমীয়া দেখাৰ কথা আছে দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ নহয় এই কথাকাৰ যে কিমান সত্য তাক প্ৰমাণ কৰি দেখুৱালে ইণ্ডিয়ান টিমৰ ষ্টাৰ খেলুৱৈ য়াশস্বী জয়সৱাল কেতিয়াবা তেওঁ মুম্বাইৰ ৰাস্তাত পানীপুৰি বিক্ৰী কৰিছিল তেওঁৰ দেউতা মাত্ৰ কেইটা পইচাৰ বাবে দিনে নিশা হাড় ভাঙা কষ্ট কৰিছিল কিন্তু আজি তেওঁ ক্ৰিকেট জগতৰ এটা নতুন নাম ডাঙৰ ডাঙৰ ৰেকৰ্ডৰ অধিকাৰী আৰু ৱেষ্ট ইণ্ডিজৰ বলাৰসকলৰ বাবে এটা ডাঙৰ কাল হিচাপে প্ৰমাণ হৈছে হয় বন্ধুসকল মই কৈ আছো ইণ্ডিয়ান ক্ৰিকেট টিমৰ ষ্টাৰ বেটসমেন য়াশস্বী জয়সৱালৰ বিষয়ে য'ত তেওঁ প্ৰথমখন ডেবু টেষ্ট মেচতে কেৱল শতকে মাৰা নাই লগতে নিজক এজন ষ্টাৰ ক্ৰিকেটাৰ হিচাপে প্ৰমাণিত কৰি দেখুৱাইছে য়াশস্বী জয়সৱালৰ শতক সম্পূৰ্ণ হোৱাৰ পিছতে ক্ৰিকেট ফ্যান্সসকলে চাৰিওফালৰ পৰা ছ'চিয়েল মিডিয়াত প্ৰশংসাৰে ভৰাই পেলাইছে ৱেষ্ট ইণ্ডিজৰ লগত আৰম্ভ হোৱা টেষ্ট সিৰিজৰ ডেবু মেচখনত IPL সিজন 16ত বহুত ভাল প্ৰদৰ্শন কৰা য়াশস্বী জয়সৱাল IPLৰ ফৰ্মটো কন্টিনিউয়াছ ৰাখি ইন্টাৰনেশ্যনেল টেষ্ট কেৰিয়াৰতো শতক কৰি নিজৰ নাম ৰেকৰ্ড বুকছত লিখি লৈছে য'ত য়াশস্বী জয়সৱালে তেওঁৰ ডেবু মেচতে শতক লগাই সৌৰভ গাংগুলী সেহৱাগৰ দৰে মহান খেলুৱৈসকলৰ ক্লাবত এন্ট্ৰি লৈছে ততে ক্ৰিকেট ফ্যান্সসকলৰ বাবে এটা নতুন আশা হৈ থিয় দিছে য়াশস্বী জয়সৱালে ৱেষ্ট ইণ্ডিজৰ বিপৰীতে 215 বলত নিজৰ প্ৰথম টেষ্ট শতক সম্পূৰ্ণ কৰে আৰু দিনৰ খেল সমাপ্ত হোৱাৰ পিছতে 116 ৰান বনাই নট আউট থাকি যায় তাকে চাই য়াশস্বী জয়সৱালৰ ফ্যান্সসকলে ডেবু টেষ্ট মেচতে ডাবল সেঞ্চুৰী আশা কৰি আছে আপোনালোকক জনাই দিও যে য়াশস্বী জয়সৱাল ডেবু টেষ্ট মেচত শতক বনোৱাৰ ভাৰতৰ 17 নম্বৰ বেটসমেন কিন্তু য়াশস্বী জয়সৱাল বিদেশৰ মাটিত ডেবু মেচতে শতক বনোৱা প্ৰথমজন বেটসমেন তো গাইস আপোনালোকে কি ভাবে য়াশস্বী জয়সৱাল ইণ্ডিয়ান ক্ৰিকেট টিমত কিমান গুৰুত্বপূৰ্ণ খেলুৱৈ তাক নিশ্চয় কমেন্ট কৰি জনাব লগতে যদি আপুনি দৈনিক ক্ৰিকেট ৰিলেটেড আপডেট পাব বিচাৰে দেন আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ